আজি গৈছিলো আমাৰ নতুন ঘৰলৈ। হেল্ল' ফ্ৰেণ্ডছ, ওয়েলকাম বেক টু মাই চেনেল। আজি আপোনালোকৰ সন্মুখত আহি গৈছো আন এটা ব্লগ লৈ। মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আব্বাই বনাই আছে নতুন ঘৰ, তাকে চাবলৈ গৈছিলো। আব্বাই কেনেকৈ নতুন ঘৰ বনাইছে তাকে চাবই নোৱাৰিলোঁ। বিয়া হোৱাৰ পিছৰ পৰা যোৱাই নহয়। এইবাৰ অহাৰ পিছত আব্বাই কৈ আছে ব'লা নতুন ঘৰখন চাই আহিবা। মিস্ত্ৰীয়ে কাম কৰি আছে নতুন ঘৰত। তাকে মই আম্মাহঁতৰ লগত ভণ্টি, মই, ভাইটি, আব্বা সকলোবিলাক ওলাই গ'লোঁ নতুন ঘৰলৈ বুলি। আমাৰ নতুন ঘৰখন এতিয়া আমি য'ত থাকোঁ তাতকৈ অলপ দূৰত আছে। তাকে আজি মই চাবলৈ আহিলোঁ নতুন ঘৰখন কেনেকৈ আব্বাই বনাই আছে। অহাৰ পিছত দেখোঁ ঘৰখন বহুত ধুনীয়াকৈ বনাইছে। মইতো আহিবই নোৱাৰোঁ। ঘৰত টাইলছ মিস্ত্ৰীসকলে টাইলছৰ কাম কৰি আছে। খিৰিকীবিলাকৰ কাম চলি আছে, দৰ্জা লগাই আছে আনফালে। আব্বাই ইভানক লৈ পেলাই সকলোবিলাক ৰুম মোক ঘূৰাই ঘূৰাই দেখাই আছিলে। কোনফালে কোনটো ৰুম বনাইছে, কেনেকৈ বনাইছে, খিৰিকীবিলাক কেনেকৈ বনাইছে। ইভানে আকৌ গাড়ী নোহোৱাকৈ নচলে। আম্মাই বেগত কৰি গাড়ী লৈ গুচি গৈছিল ইভানৰ কাৰণে। তাকে আম্মাই দিলে, সি আকৌ গাড়ী লৈ আব্বাৰ লগত এতিয়া ঘূৰি আছে। প্ৰত্যেকটা ৰুম সি ঘূৰি ঘূৰি চাই আছে, আব্বাই দেখাই আছে। এতিয়া বলক যাওঁ আমি ঘৰখনৰ আগফালটো কেনেকুৱা হৈছে সেইটো আপোনালোকক দেখুৱাওঁ। এইটো হৈছে ঘৰৰ আগফালত দুয়োফালে মানুহ বহিব পৰাকৈ চকীৰ নিচিনা বহিবলৈ বনাই দিছে পকীকৈ। দেখাত খুবেই ধুনীয়া। ইয়াতো টাইলছৰ কাম কৰি আছে মিস্ত্ৰীবিলাকে। আকৌ ঘৰৰ আগফালে অলপ দ ঠাই আছে, সেইবিলাকত ঠিক কৰিবলৈ মাটিও পেলাইছে। মাটিবিলাক সমান কৰিব। সমান কৰাৰ পিছত ঘৰখন কালাৰ চালাৰ কৰাৰ পিছতহে অলপ ধুনীয়া দেখিব। এতিয়া জাষ্ট বনাইহে কমপ্লিট কৰিছে। সেইফালে আকৌ বাথৰুমৰ কামো চলি আছে। এতিয়ালৈকে একো চিজিল হোৱা নাই, চিজিল হ'ব লাহে লাহে। ঘৰখন বনোৱা বহুত দিনেই হ'ল, কিন্তু পেলাই থৈ দিছিলে। ইমান দিন একো কাম কৰা নাছিলে। এতিয়া নতুনকৈ আকৌ কামবিলাক ষ্টাৰ্ট কৰিছে ঘৰৰ। এয়া ঘৰৰ এক চাইডেদি আমি গৈ আছোঁ সকলোবিলাক চাই পেলাই। এয়া মোৰ খুৰাৰ ঘৰ বনাইছে, তাকো চাব পাৰিলোঁ গৈ পেলাই। এয়া আমাৰ পাকঘৰটো টাইলছ লগাইছে। এতিয়া স্লেববিলাকতো টাইলছ লগাই পেলাই অলপ কাম আছে। খিৰিকী বনাব, খিৰিকী বনাই সকলোবিলাক কৰি পেলাই তাৰপিছতহে আমি তাত যাব পাৰিম। এইফালে বাথৰুমৰ কামো চলি আছে। এয়া চাইছে নহয় পথাৰবিলাক, এয়া হৈছে আমাৰ ধাননি পথাৰ। সেইফালে আছে বৰ্তাৰ ধাননি খেতি, আৰু এইফালে মোৰ আগফালে আছে এইটো আমাৰ খেতি। আঘোণ মাহত কাম কৰা মানুহবিলাকে ধান কাটি আছে। আৰু তাৰপিছত আমি ঘৰখন চাই ওলাই গ'লোঁ আমাৰ পুখুৰীৰ ফালে। এয়া ঘৰৰ পিছফালে এই ধান খেতেদি গৈ পেলাই আমাৰ পুখুৰীটো পোৱা যায়। তাৰপিছত আমি পুখুৰীত গ'লোঁ। আম্মাই বৰশী লৈ গৈছিলে মাছ মাৰিবলৈ। পুখুৰীত বহুত মাছ আছে। তাৰপিছত আম্মাই কেইটামান মাছ মাৰিলে, মাছ মাৰি ঘৰলৈ উভতিলোঁ। বাই বাই।